নমস্কাৰ, মোৰ নাম ঋতুৰাজ বৰা। পশ্চিম গোলাঘাট শিশু উন্নয়ন প্ৰকল্পৰ মই খণ্ড সমন্বয়ক। আজি মই এই ভিডিঅ'টোৰ যোগেদি দেখুৱাম কেনেকৈ পোষণ ট্ৰেকাৰত গৰ্ভৱতী মহিলাৰ ফৰ্মৰ পৰা প্ৰসূতি মাতৃ ফৰ্মলৈ কেনেকৈ আমি মাইগ্ৰেট কৰিব পাৰোঁ। পোনপ্ৰথমে পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটো অপেন কৰিব লাগিব। তাত সকলোৱে নিজৰ ৰেজিষ্টাৰ ফোন নাম্বাৰটো দিব। তাৰপিছত সকলোৱে ইয়াত এমপিনটো দিব। তাৰপিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আমাৰ গোটেইকেইটা মডিউল অপেন হ'ব। মডিউলত ফাৰ্ষ্টে আমি প্ৰেগনেণ্ট ওমেন এগৰাকী লেক্টেটিঙলৈ আমি মাইগ্ৰেট কৰিম। সেইকাৰণে আমি প্ৰেগনেণ্ট ওমেনৰ মডিউলটো এবাৰ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ ইয়াত গোটেই যিমানখিনি আমাৰ প্ৰেগনেণ্ট ওমেন আমাৰ ৰেজিষ্টাৰ কৰা হৈছিলে, ৰেজিষ্টাৰ কৰা নামখিনি আপোনালোকে সকলোৱে স্ক্ৰীনত দেখা পাব। তাৰপিছত সাইডত আপোনালোকে এগৰাকী মহিলাৰ এগেইনষ্টত 3টা ফুট আছে দেখিছে। এই প্ৰথম মহিলাগৰাকীয়ে ধৰি লওক আমাৰ লেক্টেটিঙলৈ আমি মাইগ্ৰেট কৰিব লাগে। সেইকাৰণে আমি সাইডত থকা 3টা ফুটত এবাৰ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত প্ৰথম অপশ্যন আহিব আপডেট প্ৰফাইল, ছেকেণ্ড অপশ্যন আহিলে মাইগ্ৰেট প্ৰফাইল, থাৰ্ড অপশ্যন আহিলে এণ্টাৰ ইনফৰমেশ্যন। আমি ছেকেণ্ড অপশ্যনৰ মাইগ্ৰেট প্ৰফাইলত এবাৰ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ থাৰ্ডত ইয়াত এনেকৈ অপেন হ'ব। প্ৰথম অপশ্যনটোত আপোনালোকক সুধিব 20 সপ্তাহৰ ভিতৰত এবৰ্চন কৰিছে নেকি এই মহিলাগৰাকী। যদি নহয় তেতিয়া একো কৰিব নালাগে, যদি হয় এইটো এবাৰ ক্লিক কৰি দিব সাইডৰ। তাৰপিছত নেক্সটটো আহিলে আমাৰ 20 সপ্তাহৰ পিছত এবৰ্চন হৈছে নেকি। যদি এবৰ্চন হৈছে 20 সপ্তাহৰ পিছত তেতিয়া এইটো এবাৰ ক্লিক কৰিব। তাৰপিছত 3 নম্বৰ আহিলে আমাৰ ষ্টিল বাৰ্থ যদি হৈছে ইয়াত এবাৰ ক্লিক কৰিব। যদি মিছকেৰেজ হৈছে তেতিয়া ইয়াত এবাৰ ক্লিক কৰিব। ইয়াৰ ওপৰৰ 4টাৰ ভিতৰত যদি এটাও নাই হোৱা মহিলাগৰাকী, তেতিয়া আমাৰ ডেলিভাৰী ডেটটো দি পেলাই আমি ইয়াত মাইগ্ৰেট অপশ্যনত এবাৰ ক্লিক কৰিব লাগিব। মাইগ্ৰেট অপশ্যনত এবাৰ ক্লিক কৰাৰ পিছত আমাৰ ইয়াত সুধিব বেনিফিচিয়াৰীগৰাকী আপুনি মাইগ্ৰেট কৰিব বিচাৰিছে এইটো চিয়ৰ নে, মানে লেক্টেটিঙলৈ আপুনি পঠিয়াব বিচাৰিছে চিয়ৰ নে। যদি হয় তেতিয়া অ'কেত এবাৰ ক্লিক কৰিব। তাৰপিছত এই মহিলাগৰাকী আপোনাৰ লেক্টেটিং মাদাৰলৈ গুচি যাব। তাৰপিছত আপোনালোকে আপোনাৰ ইয়াত দেখিছে স্ক্ৰীনত 0 to 6 মান্থলৈ আপোনাৰ শিশুটোৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। এড বেনিফিচিয়াৰী যাব লাগিব। এড বেনিফিচিয়াৰী যোৱাৰ পিছত আপোনালোকে শিশুটিৰ নাম, ইয়াত আপোনাৰ শিশুটিৰ নাম, আধাৰ কাৰ্ডটো নাই ধৰক দিব নালাগে। এইটো হেল্থ আইডি যদি অপশ্যনেল হয় এইটো ডেলিভাৰী ডেট অফ বাৰ্থটো দিব। তাৰপিছত জেণ্ডাৰটো দিব, মাকৰ নাম দেউতাকৰ নাম দি পেলাই এই ফৰ্মখন সাবমিট কৰিব। সকলোকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো।